I was at that time a commissioner. মই দিল্লীত পাৰ্চনেল ডিপাৰ্টমেণ্টত গৈছিলোঁ ফৰেইনত যাবলৈ পাছ বিচাৰি এজন ডেপুটি ছেক্ৰেটাৰী হি ৱাজ এ ডেপুটি ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডেপুটি ছেক্ৰেটাৰী তাত ডেপুটি ছেক্ৰেটাৰী বুলি ক'লে এবভ ডেপুটি কমিশ্যনাৰ ইয়াৰ ডাইৰেক্ট IAS লেডিগৰাকী মই ক'লোঁ মোক সুধিছিল আপুনি ক'ৰ পৰা আহিছে মই ক'লোঁ I have come from Assam আপুনি আছাম হয় মই আছামিজ বুলি মই ক'লোঁ তেতিয়া মোক কৈছে আছামিজ বোলে হাউ কেন ইউ বি এন আছামিজ বুলি মোক কৈছে ইংলিছত কৈছে হাউ কেন ইউ বি এন আছামিজ বুলি কৈছে তেতিয়া ময়ো তাত টেষ্ট কৰিলোঁ আৰু মই ক'লোঁ হয় মই আছামিজ কিন্তু মই মংগোলিয়ান হয় বুলি ক'লোঁ এই মই মংগোলিয়ান বুলি কোৱাৰ লগে লগে তেওঁ তেনেকৈ হৈ কৰিছিল তাত আমাৰ চকীটো এনে পিছুৱাইছে মংগোলিয়ান বুলি মই কোৱাৰ লগে লগে তাৰমানে আৰু দেই সেই একেদিনতে দুটা ঠাই দুজনো IAS ডাইৰেক্ট দুজনো নৰ্থ ইণ্ডিয়ান মানুহ এই একে ছিষ্টেম হাউ কেন ইউ বি এন আছামিজ বুলি মোক কৈছিল এইটো সেইকাৰণে এতিয়া যিটো দেখিছে মণিপুৰত কিয় কেছ হৈ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিয় এইটো এট্ৰচিটিটো বন্ধ কৰিব নোখোজে কিয় আচলতে তেওঁলোকৰ deep inside their mind, deep inside in their subconscious mind, maybe psychologically, psychology মানুহ থাকিলে বুজি পাব তেওঁ নিজে এক্সপ্লেইন কৰিব নোৱাৰিব পাৰে কিন্তু ভিতৰত কিবা এটা আছে সেইটো মতে তেওঁলোকৰ ostensibly it is an attack ostensibly বুলি ক'ব লাগিব ostensibly it is an attack against Kuki and Kuki Zo কিন্তু নহয় including Meitei কিন্তু Meitei সকলক এইটো তেওঁলোকক এই কথাটো বুজাবলৈ নাযায় তেওঁলোকে ক'বলৈ নাযায় কিন্তু যেন সেই যিটো একশ্যন এতিয়া লাষ্ট ফালে একশ্যনটো কি হৈছে Meitei সকলক ডিষ্টাৰ্ব কৰিবলৈ কষ্ট কৰিবলৈ ডেষ্ট্ৰয় কৰিবলৈ কাৰণে আকৌ বহাই থৈ দিলে মাৰিছে আৰু তেওঁলোককো মাৰিছে আৰু বন্দুকটো বোলে DC অফিচৰ পৰা পুলিচৰ পৰা কাঢ়ি লৈ যায় বুলি কৈছে এইটো সম্ভৱ কথা নেকি কি আমি বিশ্বাস কৰিব লাগে নেকি মানে দাদা আপুনি এইটো ক'ব কৈছে যে তেওঁলোকে যিটো নেশ্যনেলিজিম বুলি কয় সেই নেশ্যনেলিজিমক আমি আমাৰ যিটো ডেফিনিশ্যন অফ নেশ্যনেলিজিম সেইটোৰে আমি ৰেজিষ্ট কৰিব লাগে বুলি ভাবিছে নে আপুনি মানে আমাৰ প্ৰশ্নটো আছিলে যে হাইপাৰ নেশ্যনেলিজিম ব্যৱহাৰ কৰি মানে ৰাষ্ট্ৰবাদী বুলি কৈ তেওঁলোকে ভোট এটা আদায় কৰে সেইটোৰ বিৰুদ্ধে আমাৰ ষ্ট্ৰেটেজি কি হ'ব সেই ষ্ট্ৰেটেজিটো আমিহে এইটো কথাও সেইটোহে বুজিব লাগিব ফাৰ্ষ্ট থিং মানে মানুহৰ মাজলৈ এইটো লৈ যাব লাগিব যে তেওঁলোকে কোৱা যিটো নেশ্যনেলিজিম সেইটো আমাৰ নেশ্যনেলিজিম নহয় সেইটো হ'ল তেওঁলোকে কোৱা এটা বৰ্ণবাদী নেশ্যনেলিজিম আপুনি যিটো কথা ক'ব খুজিছে তেওঁলোকৰ এটা বৰ্ণবাদী নেশ্যনেলিজিম আৰু সেই নেশ্যনেলিজিমটোৰ বিপৰীতে প্ৰকৃত অৰ্থত এটা ডেমক্ৰেটিক নেশ্যনেলিজিমৰ একচুৱেল নেশ্যনেলিজিম আচল নেশ্যনেলিজিম কৰিব লাগে সেই নেৰেটিভটো আমি মানুহৰ মাজত আনিব লাগিব সেইটো কৰিবলৈ হ'লে কিন্তু আমাৰ নিজৰ নেশ্যনেলিজিমটো বুজিব লাগিব আগতে ডিফাৰেঞ্চটো জানিব লাগিব তেওঁলোকে কিটো নেশ্যনেলিজিম বুলি ভাবে আমি কিন্তু কি নেশ্যনেলিজিম বুলি আমি ভাবিছোঁ সেইটো আগতে আমিও জানিব লাগিব এতিয়ালৈকে আমাৰ অসমত এইটো নজনা নিচিনাহে আমি দেখিছোঁ নজনা নিচিনাহে দেখিছোঁ ইয়াত অসমত কি এইটো বেলেগ প্ৰগ্ৰাম আচ্ছা ডিষ্টাৰ্ব কৰিলে নহয় যি হ'ল কথাটো বিলাক নহয় জানো এইটো ডিষ্টাৰ্ব কৰে এইটো ইয়াত নেশ্যনেলিজিম বুলি আমাৰ যিটো নৰ্থ ইণ্ডিয়ান ফালৰ পৰা আমাক বুজাবলৈ চেষ্টা কৰিছে সেই নেশ্যনেলিজিমটো আমি নুবুজা কাৰণে
what they want to us to accept সেইটো আমি নজনা কাৰণে আমি তেওঁলোকে এটা বস্তু লৈছে এটা হাতিয়াৰ এই ৰিলিজনটো লৈছে হিন্দু আৰু মুছলিম নহয় জানো হিন্দু আৰু মই বাৰে বাৰে এইটো কথাটো কৈছোঁ পাব্লিকলি কৈছোঁ CAA ওপৰত আমি খুব যুঁজিছোঁ 6 জন মানুহ মৰিলে কিন্তু আফটাৰ 1 or 2 months না ইলেকশ্যন হৈ গ'ল সব আৰু CA লাগে বুলি মানুহজনকে আকৌ ইলেকশ্যনটো আকৌ জিকিবলৈ দিছে নহয় নহয় সেই জিকিবলৈ দিয়া কাৰণ ভোটটো চব দি দিলে দিয়া কাৰণটো কি মুছলিম আৰু হিন্দু বুলি পেলাই নহয় জানো মুছলিম আৰু হিন্দু বুলি পেলাই এইকাৰণে মই ভাবোঁ সকলোৱে কৈ থাকে পলিটিক্সত ৰিলিজনৰ কথা একো ক'ব নালাগে বুলি কৈ থাকে কিন্তু বিজেপিসকলে পলিটিক্সৰ ৰিলিজনৰ কথা কৈহে জিকিছে তেতিয়াহ'লে আমি ক'ব নালাগে নেকি মই বুজা মতে তেওঁলোকে যিমানলৈকে ৰিলিজনৰ কথা কৈছে সেইটো কথাটো আমিও ইমানলৈকে ক'ব লাগে বুজাব লাগে হোৱাট ইজ মিয়া আমি কৈ থাকোঁ এই মিয়া বুলি কয় দেই এই মিয়াসকলক বুলি কয় আৰু মিয়ানী বুলি কয় আমি মাইকী হ'লে মিয়ানী বুলি কয় কিন্তু মিয়াটো কি বস্তু এইটো আৰবিক ভাষা এইটো ভাই ককাই বুলি মোৰ ভাই বুলি নহয় জানো এই ভায়া বুলি মিয়া ব্ৰাদাৰ্ছ বুলিহে ভায়া এইকাৰণে ব্ৰাদাৰী বুলি কেনেকৈ ক'ম নহয় জানো মাইকীটো হ'ব নহ'লে ব্ৰাদাৰ হ'লে কিন্তু আমি নুবুজা কাৰণে সেইটো কৈ থাকোঁ ব্ৰাদাৰটো কেতিয়াও মাইকী নহয় কিন্তু আমি মাইকী বুলিহে ভাবোঁ মিয়ানী বুলি কওঁ সেইটো নুবুজা কাৰণে চিম্পল থিং বেছিক থিংটোকে আমি নজনা কাৰণে তেনেকৈ হৈ গ'ল তেওঁলোকে ৰিলিজনৰ কথা কৈছে কিন্তু ৰেচ হিচাপে আমাক তেওঁলোকৰ আন্ধাৰত ৰাখিবলৈহে তেওঁলোকে বিচাৰে এইটো মনুস্মৃতিতে লিখা আছে এই কথাটো মনুস্মৃতি চেপ্টাৰ 8ত লিখা আছে ভাৰ্ছ 417 ভাৰ্ছ 417 422 এই গোটেইখিনি মনুস্মৃতিত শ্লোক বুলি কয় নহয় জানো শ্লোক 417 422 এইবিলাক সেইটো পঢ়িলে চব দেখিব যে আমাক তাতো মানুহ বুলি নধৰে কেতিয়াও আমাক বুলি নধৰে এতিয়াও তেওঁলোকে নধৰে সেইকাৰণে আমাক মানুহ বনাবলৈটোহে আচলতে তেওঁলোকে কৰি আছে এতিয়া মানুহটো লাগে নেকি আমি মানুহ হয়নে নহয় এই কথা মানুহটো এইটো ব্ৰহ্মাৰ ল'ৰা নহয় জানো মানুহ পৰাহে মানুহ হৈছে আমিতো ব্ৰহ্মাৰ মানুহ নহয় ব্ৰহ্মাৰ ল'ৰা নহয় মংগোলিয়ান মানুহে আমি তেতিয়াহ'লে আমি মানুহ হ'বলৈ দৰকাৰো নপৰে এটা কথা চালে মানুহ হ'বলৈ দৰকাৰ নপৰে বড়ো হ'লে বড়ো হওক আৰু কি আছে মানুহ হ'বলৈ কি দৰকাৰ আছে আহোম হ'লে আহোম হওক কি বড়ো মানুহ কিহৰ দৰকাৰ আছে নহয় জানো এইটো সেইটোৱে আমি সেইটোহে জানিব লাগিব বেছি কথা আমি নাজানিলেও তেওঁলোকে সেইটোহে ধৰি আছে নহয় কি কৰিম আমি ক'বলৈ ইচ্ছা নাথাকিলেও তেওঁলোকেতো কৰি আছেতো এইটো সেইটোহে আমি ইয়াত আমাৰ অসমতে এইটো প্ৰব্লেমটো সেইটোহে মই দেখিছোঁ সেইকাৰণে আমি বিজেপিসকলক ডিফিট কৰিবলৈ বৰ দিগদাৰ তেওঁলোকে সেইটো কিবা এটা ক'ব চলাব বেলেগ বস্তু আমি একো নুবুজোঁ এইটো আমি থৈছোঁ এতিয়া নেক্সট এই একেটা প্ৰশ্ন মোৰ কনক গগৈৰ প্ৰতি